নমস্কাৰ স্বাগতম আপোনাক মোৰ আনটা ব্লগলৈ তো আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আৰম্ভণিতে দেখিছে নে ঘৰৰ লগ কৰি আছোঁ ঘৰৰ তলা মাৰি ক'ৰবাত যাব ওলাইছিলোঁ তো ক'ত যাব ওলাইছোঁ কি কৰিম সেইটো আগত চালে গম পাব তো আজি অকল আমাৰ ফেমিলিটো লগত মোৰ মাহঁতো যাব মানে এইটো হঠাৎ প্লেনিং কৰিলে আৰু প্লেনিং কোনো তেনেকুৱা কৰা নাই হাজবেণ্ড কামত ওলাই গৈছিলে আহি পটককৈ গ'লে বোলে ওলোৱাচোন অলপ ওলাই যাওঁ মাহঁতকো কৈ ওলাবলৈ তো সেয়াই আৰু সেইকাৰণে মাহঁতো যাব মোৰ লগত এতিয়া তো সেনেকৈ আমি যাব ওলাইছোঁ তো চাই থাকক ক'ত গৈ আছোঁ তো গাইজ এতিয়া আমি অলপ ওলাইছোঁ ফুৰিবলৈ ইভিনিং আমাৰ ফেমিলিটো আৰু আজি মাহঁতো যাব আমাৰ লগত বেলেগ ক'তো নহয় এনেই অলপ ফুৰাই আনো গাটো ভাল লগা নাই কাৰণে হাজবেণ্ডেও কৈছে বোলে অলপ ওলাই গ'লে ভাল লাগিব কিজনী তো সেয়াই আমি ওলাই আহিছোঁ তো ব'লক ক'ত যাওঁ দেখাই আছোঁ এইফালে হাই কৰাচোন ক'ত গৈ আছা কোন যাব আৰু আৰু হেপী হৈ আছা চা মুখখন হেপী দেখাই দিয়া আইচক্ৰীম তো ফ্ৰেণ্ডছ যেতিয়া এনেকুৱা সময় মানে যেতিয়া গধূলি হয় আৰু হ'ব লয় যেতিয়া আন্ধাৰ হ'ব লয় আৰু সব জায়গাত লাইটবোৰ অন কৰে আৰু মানুহবোৰে ৰাস্তা পদূলি মানে লাইটিংবোৰ যেতিয়া অন হৈ যায় তেতিয়া অলপ বেলেগ যেন লাগে জায়গাবোৰ আৰু মোৰ এনেকুৱা টাইমত ওলাই খুব ভাল লাগে তেতিয়া মানে গৰমটো কমি যায় আৰু বাহিৰৰ যিটো মানে ভিউটো সেইটো বেলেগ লাগে সেইকাৰণে মই এনেকুৱা টাইমত ওলাই ভাল পাওঁ তো আজি হাজবেণ্ডৰ বা কি মন গ'ল হঠাৎ তেনেকৈ ক'লে যে গোটেইখিনি ওলোৱা অলপ ফুৰিব যাওঁ তো আমি অলপ যোৰাবটৰ আগত মানে আপোনাৰ এইখিনি 14 মান বোলে কয় নেকি তালৈকে গৈছিলোঁ তো তাতে গৈ আমি চাহ তাহ পানী খালোঁ খাই লৈ অলপমান আৰু গোটেইখিনি ফেমিলি লগ হ'লোঁ এয়া চাওক গাড়ীৰ পৰা নামাৰ লগে লগে ভনীয়েক দুজনী মৰম এইজনী মোৰ ভণ্টিৰ ছোৱালী লগত মোৰ ভণ্টিও গৈছিলে ভণ্টিৰ ছোৱালী তো এয়া আমি সিদ্ধি বিনায়ক হোটেল এইখনলৈ আহিছিলোঁ তো ইয়াতে আমি সেয়া চাহ মিঠাই আৰু যোনে যি খায় আৰু তো আমি কফি চাহ তেনেকৈ খালোঁ মিঠাই সমোসা তেনেকৈ লৈ খালোঁ আৰু খাই লৈ গোটেইখিনি লগত বহি এনেকৈ খাই ভালো লাগে দিয়কচোন সেয়া মোৰ ভাইটি আছিলে মোৰ মা দেউতা আমাৰ ফেমিলিৰ মেম্বাৰ কেইটা ভণ্টি চাহটোৱে তাৰপিছত আমি চাহ নাস্তা কৰাৰ পিছত ওলাই আহোঁতে ভণ্টিৰ ছোৱালী মোৰ ল'ৰাটো মোৰ ছোৱালীজনীয়ে তাহাঁতে আকৌ ডিচাইড কৰিলে এতিয়া চিপছ চকলেটো খাম তো সেইবোৰো কিনিলে এই ল'ৰা ছোৱালীবোৰ গ'লেতো জানেই ইটো লাগে সিটো লাগে টেষ্টি চব কিনাৰ পিছতো তাহাঁতৰ ফৰমাইছ নকমেই তাহাঁতে লাষ্টত আকৌ দেখিলে আইচক্ৰীম আৰু মোৰ ভণ্টিও কম নহয় তাইও একে আৰু তাইৰো এইবোৰেই মানে আইচক্ৰীম চকলেট নিজৰ ছোৱালীয়ে এতিয়া ইমান ডাঙৰ হৈছে কিন্তু তাইৰো এইবোৰতে বেছি চব দেখিছে কি কৰি আছে আইচক্ৰীম খাই অৱস্থা বেয়া ইহঁতৰ কফি খোৱাৰ পিছত আইচক্ৰীম খাব ধৰিছে এইফালে ছোৱালী বাপেক কি কৰিছা তোমালোকে এতিয়া কফি খাই কোনে আইচক্ৰীম খায় তো ফ্ৰেণ্ডছ কেতিয়াবা এনেকুৱা সময়খিনিও মানে দিনটোৰ ভাগৰটো আঁতৰাই দিয়ে যেতিয়া আপুনি নিজৰ লগৰ বা নিজৰ ফেমিলি নিজৰ ভালপোৱা মানুহবোৰৰ লগত অলপমান সময় ওলাই যায় তো মনটো বহুত ভাল লাগে সেয়াই আৰু বেলেগনো আমি ক'ত যাব পাৰোঁ তেনেকৈ হয় নাই ল'ৰা ছোৱালী সৰু সেইকাৰণে এনেকৈয়ে আমি নিজৰ ভালপোৱাখিনিৰ লগত অলপ ওলাই গ'লে মনটো ভাল লাগে আৰু ঠাইখিনি আপোনাৰ আগতেও কৈ দিছোঁ এইখিনি 14 মাইলত আছে যাব পাৰে বৰ ধুনীয়া জেগা ভাল লাগিছে আমাৰ গৈ তো গাইজ আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ দেখালোঁ আপোনালোক আমি ফেমিলি ক'ত আহিছিলোঁ আজি আহিব পাৰে ভাল হয় ফেমিলি ৰেষ্টুৰেণ্ট নহয় আৰু এনেকৈ আপুনি চাহ তাহ খাব বিচাৰিলে ৰেষ্টুৰেণ্টৰ আইটেম আছে যদি মই আজি একো তাৰে টেষ্ট কৰা নাই বা লোৱা নাই আহিব ভাল লাগিব তো এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ এনেকুৱা ব্লগ চাব বিচাৰে যদি আৰু চাই থাকিব ভিডিঅ'বোৰ থেংক ইউ